সকলোকে নিজৰ নিজৰ অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আমি আমাৰ ট্ৰেইনিং কাৰ্যসূচী আমি আৰম্ভ কৰিম। তাৰ আগতে আপোনালোকক অকণমান অভ্যাস এটা দিছোঁ। আমি কিহৰ ওপৰত আজি ট্ৰেইনিংটো ল'ম। আপোনালোকক অকণমান কিবা নোট পেড দিয়া হৈছে আৰু বোধহয় কলম এখন দিয়া হৈছে। গতিকে যিখিনি আপোনালোকে ভাবে প্ৰয়োজন আপোনালোকে নোট কৰিব পাৰে, নোট কৰিব লাগে। আৰু আমাৰ আমাৰ টপিকটো এনেকুৱা হ'ব। প্ৰথম টপিক হ'ব হিষ্ট্ৰী অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এণ্ড ইটছ ৰোল ডিউৰিং দ্য ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স মুভমেণ্ট। তেখেতে ভাষণ দিব আমাৰ সুদান সিংলা ডাঙৰীয়া। তাৰপিছত টপিকটো হ'ব হিষ্ট্ৰী অফ কাৰ্বি আংলং এণ্ড ইটছ ৰোল অন ফৰ্মেশ্যন অফ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট দ্য ডেন নিকি হিলছ। এইটো সম্পৰ্কে আগবঢ়াব ৰতুলকৰণ ডাঙৰীয়াই। তাৰপিছত টপিক 3 the role played by Indian National Congress with special reference to Karbi Anglong District Congress towards peace and development of Karbi Anglong and welfare of its people in reference to MOU, MOS, etc. এই বিষয়ে ক'ব আমাৰ জগত সিং ডাঙৰীয়াই। তাৰপিছত টপিক 3 ideology of Congress and duties of its member and workers। এই সম্পৰ্কে মই যিমান পাৰোঁ আপোনালোকক বক্তব্য ৰাখিবলৈ চেষ্টা কৰিম। তাৰপিছত পিছৰ ছেশ্যনটো আহিব টপিক 5 প্ৰেজেণ্ট পলিটিকেল চিটুৱেশ্যন স্পেচিয়েল ফ'কাছ অন বাৰ্নিং ইছ্যুজ আৰ্টিকল 242A and 6 schedule in the Constitution of India। এইটো সম্পৰ্কে আগবঢ়াব আমাৰ ৰতনকি ডাঙৰীয়াই। তাৰপিছত টপিক 6 campaigning, how to chalk out programs and undertake campaigning ways and means of campaigning in rural and urban areas। এইখিনি এই বিষয়ে ক'ব আমাৰ সুদান ডাঙৰীয়াই। আৰু বিশেষকৈ আৰু এটা টপিক আছে 7 role and importance of social media, how to cope up with the present political scenario of India। এই বিষয়ে ক'ব আমাৰ ইনচাৰ্জ মিডিয়া ইনচাৰ্জ আছে এইখিনি আমি এতিয়া আৰম্ভ কৰিম। মই বিশেষকৈ তাৰ আগত আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে আপোনালোকৰ মোবাইল ছুইচ অফ কৰি লওক অথবা ফ্লাইট মোডত ৰাখক। ইয়াৰ পৰা কোনো কথা পাতিব নোৱাৰিব। যদি ভাবে ফ্লাইট মোডত ৰাখক। আৰু এটা কথা, আমাৰ বক্তাসকলে যেতিয়া ভাষণ দিব শেষ নোহোৱালৈকে কিন্তু আপোনালোকে উঠি নাযাব। আৰু ইয়াৰ পৰা একেবাৰে বাহিৰলৈ যোৱাটো নিষেধ। আমি তেনেকৈ যাবলৈ নিদিওঁ, বাধা দিম। কিন্তু কেতিয়াবা যদি আপোনালোকে অকণমান যদি টয়লেট যাবলগীয়া হয়, ৱাছৰুমত যাবলগীয়া হয়, আমাৰ বক্তাই শেষ হোৱাৰ সময়ত অকণমান সময় পাব, এইখিনি আপোনালোকে যাব পাৰে। মই আপোনালোকক অনুৰোধ কৰিম যিমানখিনি জানো মোৰ আৰম্ভ কৰি আমাৰ স্পীকাৰসকলে যিমানখিনি জানে আমি আপোনালোকক সেইখিনি অকণমান জ্ঞান এটা দিবলৈ চেষ্টা কৰোঁ। বিশেষকৈ আমাৰ এইখিনি 7টা গতিকে এইখিনি আমি আৰম্ভ কৰি মোৰ অনুৰোধ ৰক্ষা কৰিব। আৰু এতিয়া মই যদি দেখিছোঁ বাকী কিছুমান অহা নাই, অলপ আপোনালোকক দিম। আমাৰ ইয়াত ডিষ্ট্ৰিক্ট মহিলা কংগ্ৰেছৰ ইমানখিনি মানুহ অহা নাই। গতিকে আপোনালোকে অলপ আগুৱাই হওক। আমাৰ ইউথ কংগ্ৰেছৰ বেছি নাই, আপোনালোকে আকৌ গুচি আহক। ইয়াত দেখি আছে
আচ্ছা এটা এনাউন্সমেন্ট এটা আছে AS09 এই গাড়ীখন A09 2877 আৰু AS01AB 5411 এই দুখনকে অকণমান আঁতৰাব লাগে বুলি কৈছে তাৰ পৰা বোলে কিবা লোহাবিলাক আঁতৰাব আপোনালোকৰ অকণমান ক্ষতি হ'ব পাৰে সেইকাৰণে অকণমান এই দুখনকে অকণমান আঁতৰাই দিয়ক দেহালা কাম নিকলে মত মিটি सबसे कितने की होते ना तो तक मैं पत्ता हूँ चर्चा में कमाने तो ठीक है सीने गाड़ी नंबर तो है कि AS09 तो सीरीज टू यार दिखाना है 2877 तब सब AS01AP 5411 এই দুখন করে অকমান আঁতৰাই দিব লাগে বুলি কৈছে এতিয়া ঠিক আছে যিসকল পিছত আহিব আমাৰ ডিষ্ট্ৰিক্টখনৰ জনসাধাৰণ তেওঁলোকে পিছত বহিব আৰু উপায় নাই আৰু মহিলা কংগ্ৰেছ যদি আহে তেওঁলোকে পিছত বহিব লাগিব আৰু ইউথ কংগ্ৰেছ যদি আহে তেওঁলোকে পিছত বহিব লাগিব সময়ত আমি এনেকৈ ফিল আপ কৰিম কিন্তু ডিষ্ট্ৰিক্ট মহিলা আৰু ডিষ্ট্ৰিক্ট ইউথ কংগ্ৰেছ কিন্তু কমিছে আপোনালোক ভালকৈ মাতা নাই আহিছে তেওঁলোকে পিছত বহিব লাগিব উপায় নাই আৰু তেতিয়াহ'লে আমি আৰম্ভ কৰিম দেই আমি আৰম্ভ কৰিম আপোনালোকক অনুৰোধ জনাইছোঁ মোবাইলটো অফ কৰি দিয়ক আৰু আমাৰ চাইলেণ্ট মোডত ৰাখিব পাৰে অৱশ্যে ফ্লাইট মোডত ৰাখিব পাৰে তাৰপিছত প্ৰথমে বিশেষকৈ টপিক 1 হিষ্ট্ৰী অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ INC and its role during the Indian independence movement by Suren Singh General Secretary আমাৰ মই এখেতক প্ৰথম স্পীকাৰ হিচাপে তেখেতক দিছোঁ তেখেতক এই নিজৰ টপিক আগবঢ়াই লৈ জনাইছোঁ Maya Poke Hai La Pen ke Dais Tom ke do ke the ke din Pema rap korting ke man peng do Vipia Thai tu La Pen ke pini nang chatong do District Mohila District Youth Block Assembly Mondor Youth Mohila do Port ani nang ya no Kasi lingarong ito na tung patu with our port pen ang chatong te ka port kasi to pini jadi phan apor nang ipi 40 minutes Sofi di head formation bisa apalagi tempat question juga grupo bisa nih grupo pare. Besi tan question hodibo ko. Okay, thank you. সকলোকে সম্বোধন জনাইছো আৰু ভাষাটো যেহেতু আমাৰ বিভিন্ন ভাষী আজি ট্ৰেইনিজ সকল আছে গতিকে মই আপোনালোকৰ কমফৰ্টেবল হোৱাকৈ কেতিয়াবা কাৰ্বি কম কেতিয়াবা অসমীয়া কম য'ত যি is really a very remarkable 40 minutes on this session. So first of all, whether I can cope up with the situation, with the environment, and also whether I can make up within these 40 minutes, I have doubt. Anyway, so let's say it is history, as we know, is one of the most boring subjects in the college. But now only we realize that history is one of the most important subjects in the world. Itum college ka puri ke history ke tinuma sumpi boring ye ta puri he bang, but now I realize. So this important topic is really important for the International Congress. Asilake bosate guruttopurno subject he morme moi আপোনালোকক কব পাৰিম না নাই এটো আপোনালোকক সহযোগ মোক লাগিব তে
হিষ্টৰী যেতিয়া আমি পঢ়িম, যেতিয়া কম আমি কিছুমান বস্তু মনত ৰাখিব লাগিব। যদি আপোনালোকে কোনোবাই যদি জাৰ্নেলিজম পঢ়িছে বা ৰিপৰ্টিং কাম কৰিছে বা ৰিপৰ্টাৰ যদি হৈছে, নিশ্চয়কৈ জানে হিষ্টৰী আমি পিছত মই অনুভৱ কৰিলোঁ বা আমি অনুভৱ কৰোঁ, হিষ্টৰী মানে মাৰ্কছ কেৰি কৰাৰ কাৰণে আটাইতকৈ ভাল। সেইটো হৈছে কিছুমান তথ্য আমি জানিব লাগিব। যিহেতু আমি সকলোৱে জানো যে 5W আপোনাৰ লিখি লওক 5W ওপৰতে লিখক 5W W S সৰুকৈ দি দিব। লিখিলে অলপ স্পীডটো বঢ়াব দেই। তাৰপিছত 1 নম্বৰ হৈছে আমি নিশ্চয়কৈ জানিব লাগিব হু কোন WHO হু লিখক, মই সুধিম কিন্তু। 2 নম্বৰ হৈছে what T। 3 নম্বৰ লিখক when 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 আৰু লিখক where 4 নম্বৰ WHERE where and লাষ্টত লিখক why WHY। এই 5টা বস্তু যদি আপোনাৰ এই হিষ্টৰীৰ সাবজেক্ট মেটাৰ যদি ইনক্লুড কৰিব পাৰে, হৃদয়ঙ্গম কৰিব পাৰে, আয়ত্ত কৰিব পাৰে, আপুনি হিষ্টৰী 80% পাব। গতিকে আজি আমি এই 5টা W's ওপৰত আমি আলোচনা কৰিম। প্ৰথমতে লিখক, এইটো হৈ গ'ল 5টা W'টো। প্ৰথমতে লিখক A O হিউম। A মানে A for N A full stop O full stop Hume HUME Mr. Allen Octavian Hume। এটা আপোনালোকে পিছত লিখি ল'ব, মই ল'ব কাৰণে। নেক্সট লিখক আপুনি 2 নম্বৰ লিখক 28 to 31st December 28 to 31st December 1885 sorry 1858 I'm sorry 85 here you go like that 1858 no 1885 is that correct 1885 that's correct Palul ho jai ho because this is the first time that I am taking a class in a class Lan student ni master kam lo bina ta dong le bina ini first time no mas pazul de am ano itu tokalo di next bangke लिखो Pune POLONE within bracket Pune PUNE now it is called Pune oblique Bombay BOMBAY bracket or likhibo Mumbai now Mumbai etu landot asatamani likhibo Gurukul Das